এইটো গেট দেখোন গোটেই চিৰিয়াখানা নিচিনা মানুহ আছে না বাৰু উপৰেদি পাৰ হ'ব লাগিব তাৰ মানে ইমান কষ্ট প্ৰেমৰ জ্বালা বাপৰে বা ডাঙৰ মানুহ ঘৰ হলেও ইমান কষ্ট কৰি যায় না কুকুৰ চুকুৰ আছে নেকি এইবিলাক মানুহৰ বিলাতী চিলাতী কুকুৰ থাকেতো মানুহ বা আছে না নাই বুঢ়িয়া মুন্দিৰ নিচিনা লাগে আৰু ইয়াতে থাকে গিন্দিৰি মোৰ কুলি যা আজি লগ পাম কি ভাল লাগব মানুহগিলা আছে না মানুহগিলা গিন্দিৰিহে ওলাই আহিব নেকি আছা না মানুহগিলা মানুহগিলা আছা না কেন্দেৰা তই মোৰ ঘৰত বাপ্পা কি লাগে তোক ইয়াত নাই মোক একো নালাগে মাত্ৰ এটা মই ব্ৰেকিং নিউজৰ কাৰণে আহিছো মই একো কথাই নুশুনো তই এটা নহয় এটা বাহানা কৰি তই গেন্দেৰিক লগ কৰিব আহিছ কসম ইয়া মই উঠা বহা কৰছো দাড়িত ধৰি মুচুত ধৰি চুলিত ধৰি কসম খাইছো মই কি কব খুজিছ ফটাফট ক কি বকবকাই আছ চেহেৰা আছে কিয় তাৰ একপাত চেণ্ডেল একপাত জোতা মই আপোনাক নিজৰ বুলিহে কৈছো কথাটো কিন্তু আপুনি কাকো নকব কি কথা নক কিয় কি ভুৰভুৰাই আছ মানে যে আমাৰ গেন্দ্ৰিক চাবাইছে জিএমসি না কি হি একদম ফালতু থাৰ্ড ক্লাস মানুহ হি 1 টাকা পকেটত পইচা নাথাকে হি মোৰ ৰিক্সা ভাড়া দিব পৰা নাই নহয় একদম ভিক্ষাৰী মানুহ হি তই মোক সৰু লৰা ছোৱালী বুলি ভাবিছ নেকি চকলেট দিলে ভুল যা তই মোক ভুলাব আহিছ ই তেৰে বিশ্বাস কৰক তাৰ নিজৰ ঘৰ বাৰী নাই নহয় হি বেলেগৰ ঘৰত থাকি থাকি মাছে মাংস খায় কি কথা কব আহিছ তই ইমান ধনী মানুহজনক তই ভিক্ষাৰী বুলি কৈছ তোৰ কথা মই বিশ্বাস কৰিম ও বাইদেউ জিএমসিৰ ঘৰ বুলি যে ইছলামে যে ঘৰটো দেখাইছে হিটো জিএমসিৰ ঘৰ নহয় নহয় হিটো বুলবুল মহাজনৰ ঘৰ কি বুলবুল মহাজনৰ ঘৰ বিশ্বাস নকৰে যদি ইছলামক লগ ধৰি কিনে আপুনি খুদি চাবচোন সব গম পাই যাব আৰু যদি কথাটো মিছা হয় তেতিয়া হলে কি হ'ব আপুনি মোক যি কৰে কৰিব দৰকাৰ হলে মই আপোনাৰ ঘৰত চিৰা জীৱন চাকৰ খাটিম তথাপিতো মই গিন্দ্ৰিৰ ইমান ধুনীয়া জীৱনটো ধ্বংস হবা নেদং মই ঠিক আছে এতিয়া মই মেলৰ পৰা খবৰটো লৈ লওঁ যদি কথাটো সঁচা হয় তোক মই ধন্যবাদৰ লগতে আঠিয়া কল আৰু একবাটি সান্দহ খুৱাম আৰু যদি কথাটো মিছা হয় মই তোক দুই গালে দুই চৰ মাৰিম মাৰলি দেখোনে আজি তাৰ মানে কি ৰিহাৰ্সেল কৰি লৈছা হ'ব দে মই দুপোৱা নাই কিমান ঠিলা হাত হ'ব দে ভুলতে লাগি গ'ল তই যা এতিয়া যাম না যা ঐ বাই কথা এটা হল মনৰ এটা আশা আছিল কি তাৰ মানে হেৰি গিন্দ্ৰিক অলপ মাতি যাব পাৰিম নেকি চুপ যাও পিছে নালগে দে টেনশনে নাই তাইতো মোৰে হ'ব পাছত সদায় চাই থাকিব পাৰিম